আসসালামু আলাইকুম, মই ইলিয়াছ আহমেদ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এই ভিডিঅ'টোত আগৰ দৰে প্ৰথমতে ঘৰখন চাৰিওফালে ঘূৰাই দেখাম, ঘৰৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো দেখাম, আৰু ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব আৰু ঘৰখনৰ ড্ৰয়িং ক'ত আৰু কেনেকৈ পাব সেইবিলাক লৈ আপোনালোকৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰিম। চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো অন কৰি ৰাখিব যাতে এনেকুৱা ঘৰৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মিছ নহয়। আৰু যদি আগতে ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ অনুৰোধ কৰিলোঁ। বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এই ঘৰখনৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো আপোনালোকক দেখাম। ইয়াতে আপোনালোকে দুখন ড্ৰয়িং দেখা পাই আছে। আপোনালোকৰ লগত এখন এখনকৈ বিস্তাৰিতভাৱে আলোচনা কৰিম যাতে ড্ৰয়িংখন বুজিবলৈ কোনো অসুবিধা নহয়। প্ৰথমতে এইখন ড্ৰয়িং লৈ আপোনালোকৰ লগত আলোচনা কৰিম। এই ঘৰখনৰ দিশ ৰাখিছোঁ 30 feet 8 inch আৰু প্ৰস্থ ৰাখিছোঁ 34 feet 1 inch। ইয়াতে সৰু এখন পৰ্চ ৰাখিছোঁ। পৰ্চৰ মাপ ৰাখিছোঁ 6 feet by 4 feet। পৰ্চৰ লগতে ঘৰত সোমোৱাৰ কাৰণে মূল দৰ্জা ৰাখিছোঁ। ইয়াতে এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 6 feet by 7 feet। ইয়াতে দেখা পাইছে বাৰাণ্ডা আছে। বাৰাণ্ডাৰ বহল ৰাখিছোঁ 5 feet। আৰু ইয়াতে দেখা পাইছে 5 feet বহলৰ এখন কৰিডৰ আছে। ইয়াতে দেখা পাইছে ড্ৰয়িং ৰুমৰ ব্যৱস্থা আছে। এইটো ড্ৰয়িং ৰুমৰ চাইজ ৰাখিছোঁ 12 feet by 8 feet। ড্ৰয়িং ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 feet by 7 feet আৰু এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 feet by 7 feet। ড্ৰয়িং ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 4 feet by 4 feet আৰু এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 3 feet by 4 feet। ইয়াতে দেখা পাই আছে 1 নম্বৰ ৰুম আছে। এইটো 1 নম্বৰ ৰুমৰ চাইজ ৰাখিছোঁ 12 feet by 12 feet। এইটো ৰুম অলপ ডাঙৰকৈ ৰাখিছোঁ। 1 নম্বৰ ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 feet by 7 feet আৰু 1 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ, ইয়াতে খিৰিকী ৰাখিছোঁ আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 feet by 4 feet। এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 feet by 4 feet আৰু এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 feet by 4 feet। ইয়াতে দেখা পাইছে 2 নম্বৰ ৰুম আছে। 2 নম্বৰ ৰুমৰ চাইজ ৰাখিছোঁ 12 feet by 10 feet। 2 নম্বৰ ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 feet by 7 feet। 2 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 feet by 4 feet আৰু এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 feet by 4 feet। কৰিডৰৰ এইটো চাইডত দেখা পাই আছে 3 নম্বৰ ৰুম আছে। 3 নম্বৰ ৰুমৰ চাইজ ৰাখিছোঁ 12 feet by 9 feet। 3 নম্বৰ ৰুমৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 feet by 7 feet। 3 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 3 feet by 4 feet। ইয়াতে দেখা পাইছে কিটচেনৰ ব্যৱস্থা আছে। এইটো কিটচেনৰ চাইজ ৰাখিছোঁ 12 feet by 10 feet আৰু এইটো কিটচেনত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 feet by 7 feet। কিটচেনৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 feet by 4 feet আৰু এইটো খিৰিকী চাইজ ৰাখিছোঁ 4 feet by 4 feet। ইয়াতে দেখা পাইছে ঘৰৰ পিছফালে এখন দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 feet by 7 feet আৰু ইয়াতে দেখা পাই আছে টয়লেট, বাথৰুম, ইউৰিনেলৰ ব্যৱস্থা আছে। ইয়াতে এইটো ৱালৰ পৰা এইটো ৱালৰ মাজত
2 feet 3 inch ৰাখিছোঁ। বাথৰুমৰ চাইজ ৰাখিছোঁ 4 feet by 2 feet 6 inch। বাথৰুমৰ কাৰণে দৰ্জা ৰাখিছোঁ 2 feet 6 inch by 6 feet। বাথৰুমৰ কাৰণে ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ, এইটো ভেণ্টিলেটৰ চাইজ ৰাখিছোঁ 2 feet 6 inch by 1 feet 6 inch। ইউৰিনেলৰ চাইজ ৰাখিছোঁ 4 feet by 2 feet 6 inch। ইউৰিনেলৰ কাৰণে দৰ্জা ৰাখিছোঁ 2 feet 6 inch by 6 feet। টয়লেটৰ চাইজ ৰাখিছোঁ 3 feet by 5 feet। টয়লেটৰ কাৰণে ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ, এইটো ভেণ্টিলেটৰ চাইজ ৰাখিছোঁ 2 feet 6 inch by 1 feet 6 inch। টয়লেটৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ, এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 feet 6 inch by 6 feet। এইখন ড্ৰয়িঙত আপোনালোকে দেখা পাই আছে য'ত য'ত ৰঙা ৰং দেখা পাই আছে সেই ঠাইবিলাকত আপোনালোকে খুঁটা দিব পাৰিব। যদি এইখন ঘৰৰ ড্ৰয়িং যদি কাৰোবাৰ লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে, মোৰ লগত যোগাযোগ কৰিব পাৰিব। এতিয়া এই ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব সেইটো আপোনালোকৰ লগত আলোচনা কৰিম। এই ঘৰখন বনোৱাতে কমপ্লিটলি ডিপেণ্ড কৰিব মেটেৰিয়েলছ আৰু ঘৰখন কোনটো ঠাইত বনাই আছে সেইটোৰ ওপৰত। মেটেৰিয়েলছ আৰু ঠাইৰ ওপৰত ডিপেণ্ড কৰি ঘৰখনৰ খৰচ কম বেছিও হ'ব পাৰে। গতিকে মই আপোনালোকক এপ্ৰক্সিমেট আইডিয়া এটা দিওঁ, এই ঘৰখন বনোৱাতে 13 পৰা 14 লাখ টকাৰ ভিতৰত কমপ্লিট হৈ যাব। আপোনালোকৰ যদি এই ঘৰখনৰ কমপ্লিট এষ্টিমেট লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ঘৰৰ ডিজাইন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।